নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ বিষয়টো বিভিন্নজন বন্ধুৱে প্ৰশ্ন কৰিছিলে যে তেওঁলোকৰ সমস্যা বা তেওঁলোকে যি আজি দুৰ্দশাপূৰ্ণ অৱস্থাত তেওঁলোকৰ জীৱনটো পাইছেগৈ, ইয়াৰ মূল কাৰণ কি বা ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি। গতিকে বন্ধুসকল, আহক আমি আজিৰ বিষয়টো আপোনাৰ লগত সমাজখনৰ কি এই যে ধ্বংসৰ দিশত গতি কৰে সেই বিষয়টো আমি ৰিজাই চাম। লগতে ইয়াৰ পৰা সমাধানৰ কি পথ, ধৰ্মীয় তত্ত্ব, বাস্তুশাস্ত্ৰ আৰু নিউমেৰলজি এষ্ট্ৰলজি মানে কেনেকুৱা পথ আছে সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম কথা হ'ল, এজন ব্যক্তিৰ ধ্বংস হোৱা নোহোৱাটো নিৰ্ভৰ কৰে ব্যক্তিজনৰ কৰ্মকাণ্ডৰ ওপৰত। তেওঁ যেনে কৰ্ম কৰিছে তাৰ তেওঁ ফল পৰিণাম পাবই। কৰ্ম কৰাৰ আগতে আমি সিদ্ধান্ত ল'ব লগা হয় যে আমি এই কৰ্মটো কৰিম নে নকৰিম। আৰু সিদ্ধান্ত যেতিয়া আমি প্ৰস্তুত কৰোঁ, সেই সিদ্ধান্তবিলাক আমাৰ মানসিক আৰু আমাৰ যি বৌদ্ধিক এই চিন্তা চৰ্চাৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ আপুনি কিমান পৰিমাণে আপোনাৰ মানসিক অৱস্থাৰ সক্ৰিয়তা আৰু আপোনাৰ বৌদ্ধিক অৱস্থাৰ সক্ৰিয়তা, ইয়াৰ ওপৰত আপুনি নিৰ্ভৰ কৰি ডিচিশ্যনবিলাক প্ৰস্তুত কৰে। বহুত সময়ত আমাৰ মানসিক সক্ৰিয়তা, মানসিক অৱস্থা অতি সুস্থিৰ নোহোৱাৰ কাৰণে আমি লোভত পৰি সিদ্ধান্ত লওঁ। আৰু এই লোভত পৰি সিদ্ধান্ত লোৱাটোৱে আমাৰ সকলো ধ্বংসৰ মূল কাৰণ। আমি লোভত পৰি পাহৰি যাওঁ শুদ্ধ অশুদ্ধ কি, ভৱিষ্যতত কোনটো কাম উপযুক্ত হ'ব। আমাক লোভত আমি বৰ্তমান সময়ত আমি যি কামনা কৰোঁ, আমি লোভত অন্ধ হৈ পৰোঁ আৰু আকাংক্ষিত যি আমি শুনা পাওঁ, দেখা পাওঁ, তাৰপিছত আমি লোভত পৰি আমি কৰ্মকাণ্ড কৰোঁ। ঠিক সেইধৰণে এজন পলিটিচিয়ানে যেতিয়া আপোনাক ভোট পাবৰ কাৰণে যি তেওঁ আপোনাক লোভ প্ৰদান কৰে, ইটো দিম সিটো দিম, বিভিন্ন লোভ প্ৰদান কৰে আৰু আপুনি লোভত পৰি পেলাই তেওঁকে ভোটটো দিয়ে। আপুনি সমাজখনৰ হিতৰ কাৰণে বা আপোনাৰ নৱপ্ৰজন্মৰ হিতৰ কাৰণে ভোট দিয়াতকৈ আপুনি লোভত পৰি ভোট দিয়ে। এই লোভে আপোনাক এটা সময়ত ধ্বংসৰ প্ৰদান কৰে আপোনাক। আৰু আমাৰ সামাজিক সমস্যাবিলাকৰ মূল কাৰণেই এইটো, প্ৰত্যেকজন লোক লোভত পৰে, এটা ঢৌ সৃষ্টি হয় আৰু তেওঁলোকক ভোট দিয়ে আৰু তেওঁলোকক জিকায়। আৰু তেওঁলোকে যেতিয়া সমাজৰ অহিত কৰ্মকাণ্ড কৰে, তেতিয়া আমি আমাৰ ভুলৰ যি আমি পস্তাই থাকোঁ, ভুলৰ কাৰণে আমি যি লছ হয় তাৰ কাৰণে আমি দুখবোধ কৰোঁ। কিন্তু এই যে লোভ, এই লোভ আমি কণ্ট্ৰল নকৰোঁ। আৰু সেইকাৰণে সংস্কৃতত কয় যে অহংকাৰং বলং দৰ্পং কামং ক্ৰোধং পৰিগ্ৰহম। যেতিয়াই আপুনি এই কিছু গুণ আপুনি নাইকিয়া কৰিব, অহংকাৰ, বল, দৰ্প, কাম, ক্ৰোধ, লোভ, মোহ, এইবোৰ যেতিয়া আপুনি কণ্ট্ৰলত ৰাখিব, অৰ্থাৎ আপোনাৰ মানসিক আৰু বৌদ্ধিক অৱস্থাৰ যেতিয়াই দুয়োটাৰে চিন্তাৰ প্ৰয়োজন, তেতিয়া আপুনি নকৰি যদি আপুনি এইকেইটা কবলত পৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি ধ্বংসৰ দিশত গতি কৰিব। এতিয়া কথাটো হ'ল, যিহেতু আপুনি মানুহ হিচাপে, সাধাৰণ মানুহ হিচাপে লোভ, লালসা, অহংকাৰ, বল, দৰ্প থকাটো স্বাভাৱিক কথা। তাৰ ওপৰ পৰ্যায়লৈ যাবলৈ প্ৰেক্টিছ কৰাটো প্ৰয়োজন, তাৰ কাৰণে চেষ্টা কৰাটো প্ৰয়োজন। কিন্তু যেতিয়া আপোনাৰ এইখিনি সমস্যাত আপুনি পৰি আছে, তো আপুনি এই সমস্যাৰ পৰা সমাধান পোৱাৰ প্ৰাপ্তি উপায় কি? অৰ্থাৎ আপুনি নিজকে বা আপোনাৰ যি ভুল বা আপুনি যি লছ হৈছে তাৰ পৰা আপুনি নিজকে উদ্ধাৰ কৰাৰ উপায় কি? বাস্তুশাস্ত্ৰই কি কয়, ধৰ্মশাস্ত্ৰই কি কয়, নিউমেৰলজি, বাস্তুতত্ত্ব সকলোৱে কি কয়? যিহেতু হ'বলগীয়া ঘটনাবিলাক হৈ গ'ল, আপুনি লোভত পৰিয়ে হওক বা কাম, ক্ৰোধ, আপোনাৰ বল, দৰ্প, যিকোনো কাৰণে আপুনি অলৰেডি হ'ব লগাখিনি হৈ গ'ল, আপোনাৰ ধ্বংস হোৱাখিনি হৈ গ'ল। ভৱিষ্যতটো ধ্বংস অতীতত হৈছে, ভৱিষ্যতটো সম্পূৰ্ণ বেলেগ। ভৱিষ্যতটোক আপুনি যদি ইচ্ছা কৰে আজিয়ে পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ পৰিৱৰ্তন কৰাৰ মানসিকতা থাকিব লাগিব। এটা কথা ঠিক, আপুনি পৰিৱৰ্তন কৰিব গ'লে আপোনাৰ প্ৰথম দিনাখনে পৰিৱৰ্তন বা আপুনি প্ৰথম দিনাখনে আপুনি ৰিজাল্ট নাপাব পাৰে। কিন্তু যদি আপুনি মানসিকভাৱে সক্ৰিয় হয়, মানসিকভাৱে আপুনি সুস্থিৰ হয়, আপুনি নিজকে যদি ষ্ট্ৰং কৰে, আপুনি যদি পজিটিভলি আপুনি কিছুমান সিদ্ধান্ত লয়, তেতিয়াহ'লে আপুনি আপোনাৰ ভৱিষ্যতটোক পৰিৱৰ্তন কৰিব পাৰে। আৰু এজন মানুহে যদি ইচ্ছা কৰে, তেওঁৰ মানসিক অৱস্থাটোক যদি তেওঁ ধৰি ৰাখিব পাৰে, তেওঁ অৱস্থান মনটোক যদি তেওঁ সক্ৰিয় কৰিব পাৰে, তেতিয়াহ'লে তেওঁ নিশ্চিতভাৱে তেওঁ ভৱিষ্যতটোক সুন্দৰ ৰূপ প্ৰদান কৰিব পাৰে। তেওঁ যি ধৰণে বিচাৰে সেইধৰণে তেওঁ তাক ৰূপ প্ৰদান কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাৰ মানসিক অৱস্থা, বৌদ্ধিক অৱস্থা উন্নত কৰিবৰ কাৰণে অৱচেতন মনক, আপোনাৰ যি ছাবকনচিয়াছ মাইণ্ড, তাক আপুনি এক্টিভেট কৰাৰ প্ৰয়োজন, তাক আপুনি সক্ৰিয় কৰাৰ প্ৰয়োজন। অৱচেতন মন সকলো সময়তে ই চলি থাকে, সকলো সময়তে ই ৰানিং হৈ থাকে, কিন্তু আমি গম নাপাওঁ। আৰু এই অৱচেতন মনে বহুত সময়ত আমাক সিদ্ধান্ত প্ৰস্তুত কৰিবলৈ বাধ্য কৰে। আপুনি কিবা এটা বস্তুৰ প্ৰতি লোভ আছে আপোনাৰ,
আপুনি সেই লোভটো বহুত টাইমত ডমিনেট কৰি ৰাখিলেও দমন কৰি ৰাখিলেও অৱস্থান মনত সক্ৰিয় হৈ থাকে আৰু যেতিয়াই আপুনি সেই চিটুৱেশ্যনটো আহে আপুনি সিদ্ধান্ত লোভত পৰিবলৈ লয় গতিকে আপোনাৰ অৱস্থান মনটোক সক্ৰিয় কৰি ৰখাটো প্ৰয়োজন আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোক আপুনি এই কিছু স্থিৰ সিদ্ধান্ত দি ৰখাটো প্ৰয়োজন আৰু সেইকাৰণে আপোনাৰ ভৱিষ্যতটোত আপোনাক কি কামনা কৰে আপোনাৰ ভৱিষ্যতটোত কি ৰিকুৱাৰমেণ্ট আছে আপোনাক কি লাগে সেই বিষয়ে আপুনি এক সুস্থিৰ সিদ্ধান্ত প্ৰস্তুত কৰি ল'ব লাগে লিষ্ট এখন বনাই ল'ব লাগে আৰু সুস্থিৰ হৈ সেই বিষয়ত কনচেনট্ৰেট কৰিব লাগে আৰু সেই বিষয়ত ধ্যান কৰিব লাগে ধ্যান কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপুনি সেই বিষয়কেইটাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সেই বিষয়কেইটা প্ৰতিদিন ৰিমাইণ্ড কৰিব লাগে অন্ততঃ 3 বাৰ ৰিমাইণ্ড কৰিব লাগে বুলি কোৱা যায় দিনটোত আপুনি দেখিব আপোনাৰ ভৱিষ্যতটো চেঞ্জ হ'ব আপোনাৰ যি ধ্বংস হৈছে এই ধ্বংসৰ পৰা আপুনি মুক্তি পাব আপোনাৰ এক সুস্থিৰ সিদ্ধান্ত প্ৰস্তুত কৰিব পাৰিব যেতিয়া সমাজখনৰ প্ৰত্যেকজন লোক সুস্থিৰ সিদ্ধান্ত প্ৰস্তুত কৰিব পাৰিব সমাজখনক কোনো ঠগিব নোৱাৰিব সমাজখনক কোনো বিপদে পৰিচালিত কৰিব নোৱাৰিব এয়া ৰাজনীতিক হওক বা অন্য কোনো সমাজৰ বিপৰীতকামী ব্যক্তিয়ে হওক গতিকে বন্ধুসকল আহক আমি নিজৰ পৰা নিজৰ উন্নতিৰ পৰা নিজৰ আত্মবিকাশৰ পৰা নিজৰ আত্মজ্ঞানৰ পৰা সমাজখনক শুদ্ধ দিশত লৈ যাওঁ আজিৰ বিষয়টো এয়া আছিলে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিষয়টো সামৰি কৰিছোঁ ধন্যবাদ